সো নমস্কাৰ বন্ধুসকল, কি খবৰ? মই বিতোপন আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টেক ইনফৰমেশ্যন উইথ ব্লগলৈ। সো আজি মই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ যোগেদি ক'ম যে আপোনালোকে যদি এটা ইউটিউব চেনেল খুলিব বিচাৰিছে বা আপোনালোকৰ অলৰেডি এটা ইউটিউব চেনেল আছে, তো আপোনালোকে এটা নিশ্চয় লগোৰ প্ৰয়োজন হ'ব। কিনো এই লগো যিসকলে বুজি নাপায় তেওঁলোকৰ বাবে মই এটা বেলেগ ভিডিঅ' বনাম। আৰু আজি জাষ্ট মই শিকাম যে আপোনালোকে এটা প্ৰফেশ্যনেল লগো কেনেকৈ বনাব পাৰিব আপোনালোকৰ মোবাইল ফোনেৰে। তো ভিডিঅ'টো শেষলৈকে চাব, ভিডিঅ'টো স্কিপ নকৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো বজাই দিয়ক। তো পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ যে মই যিসকলে মোৰ ভিডিঅ'বোৰ চাই বেয়া পায় তেওঁলোকে এই ভিডিঅ'টো নাচাব প্লিজ। কাৰণ এটা কথা বেয়া লাগিছে যে এটা কথা কওঁ যে মই যিসকলে মোৰ এই ভিডিঅ'টো চাই বেয়া পায় বা মোৰ এই চেনেলটোৰ ভিডিঅ'বোৰ চাই বেয়া পায় তেওঁলোকে মোৰ এই ভিডিঅ'বোৰ চাব নালাগে। কাৰণ মই এটা কথা বেয়া পাইছোঁ যে বা মোৰ দুখ লাগিছে, কাৰণ কিছুমান মানুহে এনেকৈ কয় যে তই কি ফাল্টু ভিডিঅ' বনাই আছ, তোৰ বেলেগ কাম নাই নেকি। তো মই তেওঁলোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল নাপায় তেতিয়াহ'লে ভিডিঅ'বোৰ নাচাব। বা যদি আপোনালোকে বেয়া লাগে কমেণ্ট নিদিব, কাৰণ এটা ভিডিঅ' বনাবলৈ বহুত কষ্ট হয়। তো বেয়াকৈ কমেণ্ট দিয়ে যে তোৰ কাম নাই নেকি, বেলেগ কাম নাই নেকি, তই কি ফাল্টু ভিডিঅ' বনাই আছ, এনেকৈ কমেণ্ট নিদিব। জাষ্ট আপুনি যি ভুল হৈছে মোৰ আপুনি শিকাই দিয়ক বা বুজাই দিয়ক যে তোমাৰ এইখিনি ভুল হৈছে, তুমি এইখিনি এনেকৈ কৰা। তো ডাইৰেক্ট কমেণ্টটো বেয়াকৈ দি দিয়ে, তো বহুত দুখ লাগে। কাৰণ এটা ভিডিঅ' বনাবলৈ বহুত কষ্ট হয়, বহুতবাৰ কাট কৰিবলগীয়া হয় ভিডিঅ'টো। তো প্লিজ এনেকুৱা কমেণ্ট নিদিব, কাৰণ মই শিকি আছোঁ বা আপোনালোকক এটা জাষ্ট শিকাবলৈ ট্ৰাই কৰি আছোঁ। তো তাত ভুল হ'বই নিশ্চয়, কাৰণ মই ইমান ডাঙৰ ইউটিউবাৰ নহয়। চ' সেইখিনিকে ক'লোঁ। কাৰণ মই এটা কথা জানো যে আজিলৈকে যিমান ডাঙৰ ইউটিউবাৰ আছে তেওঁলোকে আজি ইমান সৰুৰ পৰা আজি ইমান ডাঙৰ হোৱা নাই। তেওঁলোকেও এই 0 ছাবস্ক্ৰাইবাৰৰ পৰা এইখিনি পাইছেহি। তো মই ক'ব বিচাৰোঁ আপোনালোকে যদি এনেকুৱা ছাপৰ্ট মৰম দি যাই থাকে তেতিয়াহ'লে ময়ো নিশ্চয় এদিন নহয় এদিন সফল হ'ম। তো বাৰু যি নহওক আৰু বেছি কথা নকওঁ, তো ব'লক আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আপোনালোকে পোনপ্ৰথমে প্লে' ষ্ট'ৰত যাওক আৰু তাত আপোনালোকে চাৰ্চ কৰক পিকচাৰ্ট এপ্লিকেশ্যন। তো মই চাৰ্চ কৰি দিছোঁ ইয়াত পিকচাৰ্ট। তো আহি গ'ল পিকচাৰ্ট। তো অলৰেডি মই এই এপ্লিকেশ্যনটো ইনষ্টল কৰিছোঁ। আপোনালোকে যদি ইনষ্টল কৰা নাই ইনষ্টল কৰি লওক। আৰু এতিয়া মই অ'পেন কৰিম। চ' অ'পেন কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। তো এই ইণ্টাৰফেচটো আপোনালোকে প্লাছ অপশ্যনটো দেখিছেনে, তো ইয়াত আপোনালোকে ক্লিক কৰি দিয়ক। আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ দেখিবলৈ পাব। তো এই ইণ্টাৰফেচটো আপোনালোকে লাষ্টত যাওক আৰু ইয়াৰ পৰা এখন যিকোনো বেকগ্ৰাউণ্ড চিলেক্ট কৰক। তো মই বগা বেকগ্ৰাউণ্ডখন চিলেক্ট কৰিলোঁ। চিলেক্ট কৰি আপোনালোকে কি কৰিব, চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে তলত বহুতকেইটা অপশ্যন দেখিবলৈ পাব। তো আপোনালোকে কি কৰক, টেক্সট অপশ্যনটোত ক্লিক কৰক। আৰু টেক্সট অপশ্যনটোত ক্লিক কৰি আপোনালোকৰ চেনেলটোৰ নাম যি হয়, ধৰা হ'ল মোৰ চেনেলটোৰ নাম টেক ইনফৰমেশ্যন উইথ ব্লগ। তো মোৰ প্ৰথম আখৰটো হৈছে টি। তো মই ইয়াত টিটো লিখি কিনে ইয়াত এডজাষ্ট কৰি ল'ম এতিয়া। তো মই কালাৰটো দি দিলোঁ ৰেড। তো মই ইয়াত এডজাষ্ট কৰি ল'লোঁ। এডজাষ্ট কৰি আপোনাৰ দেখিছে কোণাত ৰাইট অপশ্যনটোত ক্লিক কৰি দিলোঁ। আৰু মোৰ চেনেলটোৰ নাম হৈছে টেক ইনফৰমেশ্যন। তো মই আই বাৰ লিখিম। তো টিটোৰ লগত আইটো আপোনালোকে এডজাষ্ট কৰি দিব সমানে। তো অলপ টান হয় এডজাষ্ট কৰিবলৈ, আপোনালোকে ভালদৰে কৰিব। তো সৰু ডাঙৰ হয়, তো চাব পাৰে আপোনালোকে। ভালদৰে মিলাব আপোনালোকে, সৰু ডাঙৰ নকৰিব আপোনালোকে। জাষ্ট মই এনেই এইটো বনাই দিলোঁ আপোনালোকক দেখুৱাবলৈ। তো মোৰ এইটো হয়তো সৰু ডাঙৰ হৈছে, তো কথা নাই কোনো। তো আপোনালোকে কি কৰিব, এইবাৰ ধৰা হ'ল মোৰ এইবাৰ লাষ্টৰ নেমটো হৈছে ব্লগ। তো মই এইবাৰ লিখিম ভি। তো আপোনালোকে চাব পাৰে এইবাৰ মই লিখিম ভি। তো টি আইৰ লগত ভিটো আপোনালোকে এডজাষ্ট কৰি দিয়ক। কালাৰ এটা যিকোনো চইচ কৰক আপোনালোকে। ধৰা হ'ল এইবাৰ মই পিংক কালাৰটো চইচ কৰি ল'লোঁ। তো আপোনালোকে এডজাষ্ট কৰি দিয়ক তাৰ লগত। তো এডজাষ্ট কৰি দিলোঁ মই। এডজাষ্ট কৰি দি আপোনালোকে এবাৰ কি কৰক, আপোনালোকৰ যিটো চেনেলটোৰ সম্পূৰ্ণ নামটো তলত লিখক। আপোনালোকে ইয়াত লিখক মোৰ চেনেলটোৰ নাম হৈছে টেক ইনফৰমেশ্যন উইথ ব্লগ। তো মই লিখি ল'লোঁ টেক। তো টেকটো লিখি আপোনালোকে কি কৰিব, তলত আপোনালোকে ইয়াত কালাৰটো প্ৰথম যি দিছিলে তাকে দিব, তেতিয়াহ'লে আপোনাৰ লগোটো অলপ প্ৰফেশ্যনেল দেখিব। তো মই টেকটো লিখি ল'লোঁ।
লিখি লৈ এবাৰ লিখিম ইনফৰমেশ্যন। তো এইটো অলপ আপোনালোকে এডজাষ্ট কৰি ল'ব সৰু ডাঙৰ হ'লে। তো মই এবাৰ লিখিম ইনফৰমেশ্যন, আপোনালোকে চাব। তো এবাৰ মই ইনফৰমেশ্যন লিখিম। তো মই এবাৰ ইনফৰমেশ্যন লিখি দিম। তো হৈ গ'ল ইনফৰমেশ্যন। তো আপোনালোকে কি কৰক, যি কালাৰ দিছিলে আইটো, চ' সেই কালাৰটো দিব আপোনালোকে। তেতিয়াহ'লে আপোনালোকৰ লগোটো বনাবলৈ অলপ দেখিবলৈ প্ৰফেশ্যনেল হ'ব। তো এডজাষ্ট কৰি ল'ব আপোনালোকে যেনেকুৱা যাক যেনেকুৱা লাগে কালাৰ আপোনালোকে চইচ কৰিব। তো এইবাৰ লিখিম মই উইথ ব্লক। তো চাব পাৰে এইবাৰ মই উইথ ব্লক লিখি দিম। তো লিখি দিলোঁ উইথ ব্লক। তো এইবাৰ মই কালাৰটো দিম ফি কালাৰটো যি দিছিলোঁ, চ' আপোনালোকে চাব পাৰে। তো এনেকৈ দি আপোনালোকে এটা প্ৰফেশ্যনেল লগো বনাব। মই জাষ্ট আপোনালোকক ভালদৰে মই এইটো বনাই দিয়া নাই, জাষ্ট আপোনালোকে কেনেকৈ বনাব সেইটো জাষ্ট শিকাই দিছোঁ। তো আপোনালোকে এনেকৈ ল'ব, লৈ আপোনালোকে আপোনাৰ টুলছ অপশ্যনটোত যাব। আপোনালোকে চাব পাৰে ছেকেণ্ড অপশ্যনটো হৈছে টুলছ অপশ্যন। তো ইয়াত আপোনালোকে যাব, যাই কিনে আপোনালোকৰ ইয়াত প্ৰথমতে পাব ক্ৰাপ, ফ্ৰী ক্ৰপ, তাৰপিছত আছে আপোনাৰ 3 নম্বৰটোত চফ্ট ক্ৰপ। তো ইয়াত যাব আপোনালোকে, যাই কিনে ইয়াত বহুত অপশ্যন দেখিবলৈ পাব। তো আপোনালোক যেনেকুৱা লাগে চ' আপোনালোকে গোল কৰি ল'ব, লৈ আপোনালোকে এই আখৰকেইটাৰ লগত এডজাষ্ট কৰি ল'ব। চ' কিমান ডাঙৰ লাগে তো এডজাষ্ট কৰি লৈ, তো এডজাষ্ট কৰি লওক আপোনালোকে। অলপ এডজাষ্ট কৰিবলৈ দিগদাৰ হয়, চ' এডজাষ্ট কৰিলে আপোনালোকে এই কোণাত থকা এই অপশ্যনটোত ক্লিক কৰি দিয়ক। এই কাৰ চিনডালত ক্লিক কৰি আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে যেনেকুৱা কালাৰ লাগে এনেকুৱাকৈ বনাই দিব। চ' বনাই দি আপোনালোকে ছেভ কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ লগো বনি গ'ল। আপোনালোকে এটা দেখিবলৈ পাব যেতিয়া আপোনালোকে ছেভ কৰিব। তো আপোনালোকে ছেভ কৰাৰ পিছত আপোনালোকে চাব পাৰে, চ' এই লগোটো গেলাৰীত ছেভ হৈ গ'ল। তো চাব পাৰে। তো এইটো আপোনালোকে যেতিয়া থাম্বনেইলত বা আপোনালোকৰ যেতিয়া চেনেলটোৰ প্ৰফাইলত লগাব তেতিয়া আপোনালোকে এটা বহুত ভাল ফটো আপোনালোকে দেখিবলৈ পাব। তো এনেকৈ বনাই ল'ব। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু যদি আমাৰ চেনেলটো তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লয়। তো আজিলৈ বাই বাই, জয় অসম।